হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এছামিছ ব্লগ ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই ফৰিজ উদ্দিন। আজি জীৱনত ষ্ট্ৰাগল কৰিবলৈ, জীৱনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দুটামান কথা আপোনালোকৰ মাজত আগবঢ়াই আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জীৱনটো হৈছে আমাৰ মাউণ্ট এভাৰেষ্টৰ নিচিনা। আকৌ অনলাইনৰ দৰে নহয়, হাইৱেৰ দৰে নহয় যে আমি ৰাস্তা টুটিম আৰু চিধা গৈ থাকিম। নহয়, জীৱনত ছাকচেছ হ'বলৈ হ'লে ষ্ট্ৰাগল কৰিব লাগিব, প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, কষ্ট কৰিব লাগিব, আগুৱাই যাব লাগিব। জীৱনত যদি আমি ছাকচেছ হ'ব বিচাৰোঁ তেনেহ'লে আমি আমাৰ ত্যাগ এটা আমাৰ ভিতৰত আনিব লাগিব। আমি জীৱনটো ৰঙীন কৰিবলৈ হ'লে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। লহৰোं से नौका कभी पार नहीं होते, कोशिश करने वालों के कभी हार नहीं होते। আজি সমাজত ছুচাইড কেছ, আত্মহত্যা বহুত বাঢ়ি গৈছে। সেই আত্মহত্যাৰ কাৰণটো কি আপোনালোকে জানেনে? আজি বহুতো মানুহে নাজানে যে আত্মহত্যাৰ মূল কাৰণটো কি। আত্মহত্যাৰ মূল কাৰণটো হৈছে ভাগৰি পৰা, জীৱনৰ লগত পৰাজয় হোৱা। যেতিয়া মানুহে খেলিবলৈ নামে ফিল্ডত, তেনেহ'লে এটা টিমে আন এটা টিমৰ লগত ষ্ট্ৰাগল কৰি প্ৰতিদ্বন্দ্বিতা কৰে, কষ্ট কৰি এটা প্ৰতিদ্বন্দ্বিতা যেতিয়া কৰে মানুহে, সেই প্ৰতিযোগিতাত কেনেকৈ মেটছখন জিকিব লাগে, যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰি যায় এটা টিমে। কিন্তু জীৱনে আমাক যি কষ্ট দিয়ে, সেই কষ্ট কিছু শ্ৰেণীৰ মানুহে শোষণ কৰিব নোৱাৰে। কিছু শ্ৰেণীৰ মানুহে এই কষ্ট পাই ভাগৰি পৰে, পিছত ছুচাইডৰ কেছ বাছি লয়, আত্মহত্যাৰ পথ বাছি লয়। আজি মই আপোনালোকক কৈ আছোঁ যে আমি জীৱনত যদি ভাল এটা ছাকচেছ মানুহ হ'ব বিচাৰোঁ, আমি যদি জীৱনত আমাৰ ড্ৰিমটো পূৰণ কৰিব বিচাৰোঁ, তেনেহ'লে আমি ষ্ট্ৰাগল কৰিব লাগিব, আমি আগুৱাই যাব লাগিব, আমি চেষ্টা কৰিব লাগিব। চেষ্টাৰ আশাৰে একোৱেই নাই। আজি থমাছ এলভা এডিছন, যিজনে বাল্ব বনাইছিল, 100 বাৰ চিন্তা কৰিছিল, 100 বাৰ এক্সপেৰিমেণ্ট কৰিছিল, 100 বাৰৰ মূৰত 99 বাৰ তেওঁ ফেইল কৰিছিল। তেওঁক কোনোবাই শিকোৱা নাই যে তই বাল্ব এনেকৈ আৱিষ্কাৰ কৰিব পাৰিবি। তেওঁ তেওঁৰ নিজৰ মূৰটো ইস্তেমাল কৰি, নিজৰ মাথাৰ ঘাম পাৰ তলত পেলোৱাই তেওঁ এই বাল্বটো আৱিষ্কাৰ কৰিছে। 99 বাৰ ফেইল হৈ, 99 বাৰ তেওঁ পৰাজয় হৈছিল। কিন্তু তেওঁ পৰাজয় হোৱাৰ পিছত তেওঁ ভাবিছিল যে এই কামটো এনেকুৱা কৰিবলৈ নহ'ব, এনেকুৱা কৰি যদি আমি আগুৱাই যাওঁ তেনেকুৱা নহ'ব। সেই 100 বাৰৰ মূৰত গৈ তেওঁৰ মাথাত এটাই আইডিয়া আহি গ'ল যে 99 বাৰ মই এটা বাল্বত কাম কৰিছোঁ, এটা বাল্বত এক্সপেৰিমেণ্ট কৰিছোঁ, সেই এক্সপেৰিমেণ্টবোৰে বাল্বটো নবনে। তেওঁ 100 বাৰৰ মূৰত গৈ সেই চিন্তাটো দি তেওঁ বাল্ব এটা আৱিষ্কাৰ কৰি দিলে। আজি শচীন তেণ্ডুলকাৰে ক্লাছ 10ত ফেইল কৰিছিল। মেট্ৰিকত ফেইল কৰাৰ পিছত সেই শচীন তেণ্ডুলকাৰক আজি গোটেই ৱৰ্ল্ডে ক্ৰিকেটৰ ভগৱান হৈছে শচীন তেণ্ডুলকাৰ। আজি শচীন তেণ্ডুলকাৰৰ বিষয়ে, শচীন তেণ্ডুলকাৰৰ হিষ্টৰী আজি ইংলেণ্ডৰ বিদ্যালয়ৰ প্ৰথম অধ্যায়ত পঢ়োৱা হয়। ইংৰাজী বিষয়ত ফেইল কৰা ল'ৰাজনৰ কথা আজি ইংলেণ্ডৰ ইংৰাজী ভাষাৰ ইংৰাজী পাঠত পঢ়াই আছে। কেনেকুৱা কৰিলে তেওঁ এনেকুৱা? আজি ক্লাছ 10ত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰে। কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে, ফেইল কৰাৰ ভয়ত আত্মহত্যাৰ পথ বাছি লয়। তেওঁলোকে পৰাজয় হোৱাৰ পিছত তেওঁলোকে ভাবে যে আমি আৰু জয়ী হ'ব নোৱাৰোঁ। পৰাজয়ৰ পিছত জয় আছে, কষ্টৰ পিছত ভাল এটা ফল আছে। আজি আমি যদি কষ্ট কৰিব পাৰোঁ তেনেহ'লে আমি ভালকৈ আগুৱাই যাব পাৰিম। এইটো কৈ মোৰ ভিডিঅ'টো এণ্ড কৰিলোঁ।